আমি সঁচাকৈ আজি বহুত মৰ্মাহত হৈছোঁ। আমাৰ শ্ৰদ্ধাৰ অভিনেতা নিপুণ গোস্বামীদেৱ আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে উভতি নহা বাটেৰে গুচি গ'ল। তেখেতৰ মৃত্যুত সঁচাকৈ অসমীয়া চলচ্চিত্ৰ জগতৰ এক অপূৰণীয় ক্ষতি হ'ল। আমাৰ অসমৰ সাংস্কৃতিক জগতৰ এটা উজ্জ্বল নক্ষত্ৰ আজি খহি পৰিল। মই তেখেতক শাৰীৰিকভাৱে তেখেতৰ লগত একেলগে প্ৰায় 6 মাহ কাম কৰিছিলোঁ। বুলবুল হুছেইনৰ ধাৰাবাহিক খাপলা ভিলেজত যেতিয়া মই সহ পৰিচালক হিচাপে কাম কৰি আছিলোঁ, তেখেতে তাত এটা মহাজনৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। তেখেতৰ পৰা পৰিচালনাৰ দিশটোৱে হওক বা অভিনয়ৰ দিশটোৱে হওক আমি খুব সুন্দৰকৈ শিকিছিলোঁ। কল টাইম যিটো দিয়া হয়, কল টাইমৰ প্ৰায় আধা ঘণ্টা 15 মিনিট আগতে তেখেত আহি উপস্থিত হৈছিল। টাইম মেইনটেইন কি বস্তু আমি শ্ৰদ্ধাৰ অভিনেতা নিপুণ গোস্বামীদেৱৰ পৰা শিকিছিলোঁ। লগতে অভিনয় আৰু পৰিচালনাৰ দিশতো তেখেতে আমাক বহুতো দিশত খুটি নেতি মাৰি শিকাইছিল। আজি তেখেতৰ মৃত্যুত সঁচাকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি সঁচাকৈ আজি বহুত মৰ্মাহত হৈছোঁ। আমাৰ শ্ৰদ্ধাৰ অভিনেতা নিপুণ গোস্বামীদেৱ আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে উভতি নহা বাটেৰে গুচি গ'ল। তেখেতৰ মৃত্যুত সঁচাকৈ অসমীয়া চলচ্চিত্ৰ জগতৰ এক অপূৰণীয় ক্ষতি হ'ল। আমাৰ অসমৰ সাংস্কৃতিক জগতৰ এটা উজ্জ্বল নক্ষত্ৰ আজি খহি পৰিল। মই তেখেতক শাৰীৰিকভাৱে তেখেতৰ লগত একেলগে প্ৰায় 6 মাহ কাম কৰিছিলোঁ। বুলবুল হুছেইনৰ ধাৰাবাহিক খাপলা ভিলেজত যেতিয়া মই সহ পৰিচালক হিচাপে কাম কৰি আছিলোঁ, তেখেতে তাত এটা মহাজনৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। তেখেতৰ পৰা পৰিচালনাৰ দিশটোৱে হওক বা অভিনয়ৰ দিশটোৱে হওক আমি খুব সুন্দৰকৈ শিকিছিলোঁ। কল টাইম যিটো দিয়া হয়, কল টাইমৰ প্ৰায় আধা ঘণ্টা 15 মিনিট আগতে তেখেত আহি উপস্থিত হৈছিল। টাইম মেইনটেইন কি বস্তু আমি শ্ৰদ্ধাৰ অভিনেতা নিপুণ গোস্বামীদেৱৰ পৰা শিকিছিলোঁ। লগতে অভিনয় আৰু পৰিচালনাৰ দিশতো তেখেতে আমাক বহুতো দিশত খুটি নেতি মাৰি শিকাইছিল। আজি তেখেতৰ মৃত্যুত সঁচাকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি সঁচাকৈ আজি বহুত মৰ্মাহত হৈছোঁ। আমাৰ শ্ৰদ্ধাৰ অভিনেতা নিপুণ গোস্বামীদেৱ আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে উভতি নহা বাটেৰে গুচি গ'ল। তেখেতৰ মৃত্যুত সঁচাকৈ অসমীয়া চলচ্চিত্ৰ জগতৰ এক অপূৰণীয় ক্ষতি হ'ল। আমাৰ অসমৰ সাংস্কৃতিক জগতৰ এটা উজ্জ্বল নক্ষত্ৰ আজি খহি পৰিল। মই তেখেতক শাৰীৰিকভাৱে তেখেতৰ লগত একেলগে প্ৰায় 6 মাহ কাম কৰিছিলোঁ। বুলবুল হুছেইনৰ ধাৰাবাহিক খাপলা ভিলেজত যেতিয়া মই সহ পৰিচালক হিচাপে কাম কৰি আছিলোঁ, তেখেতে তাত এটা মহাজনৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। তেখেতৰ পৰা পৰিচালনাৰ দিশটোৱে হওক বা অভিনয়ৰ দিশটোৱে হওক আমি খুব সুন্দৰকৈ শিকিছিলোঁ। কল টাইম যিটো দিয়া হয়, কল টাইমৰ প্ৰায় আধা ঘণ্টা 15 মিনিট আগতে তেখেত আহি উপস্থিত হৈছিল। টাইম মেইনটেইন কি বস্তু আমি শ্ৰদ্ধাৰ অভিনেতা নিপুণ গোস্বামীদেৱৰ পৰা শিকিছিলোঁ। লগতে অভিনয় আৰু পৰিচালনাৰ দিশতো তেখেতে আমাক বহুতো দিশত খুটি নেতি মাৰি শিকাইছিল। আজি তেখেতৰ মৃত্যুত সঁচাকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।